গাইজ গুড মৰ্নিং কামেশ্বৰ বৰা চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি এটা পুনৰ নতুন ব্লগ লৈ আহিছোঁ। সেই ব্লগটো হ'ল মানে আঁচনিৰ এখন ফৰ্ম আহিছে। সেই ফৰ্মখন এজন ভণ্টীয়ে ফিল আপ কৰিব আহিছে, গতিকে সেয়েহে দেখাই দিছোঁ আপোনালোকক। এইটো আপোনালোকে নিউজত দেখি আছে কি মাইনা আঁচনি, নিযুত মাইনা আঁচনি বুলিকে লিখা আছে। গতিকে সেইখনকে ফিল আপ কৰিব আনিছে তেখেতলোকে। গতিকে মই ফিল আপ কৰি দিছোঁ, যাতে পোৱা নোপোৱাটো চৰকাৰৰ কথা, চৰকাৰে দিয়ে নিদিয়ে। চৰকাৰেতো কৈছে নিউজত যে দিম বুলিকে আমাৰ যিসকল মহিলা বা ভণ্টিসকলক যাতে পঢ়াৰ বাবে সুবিধা দিম বুলি কৈছে। সেয়েহে ফৰ্মখন আহিলে বাৰু ফিল আপ কৰিছোঁ ধুনীয়াকৈ, যাতে সেয়াই সহায় কৰি দিয়াটো আমাৰ দায়িত্ব। গতিকে এয়া বৌজনীও আহিছে লগতে ছোৱালীজনীৰ লগত। এয়া চাই লওক, এয়া ভণ্টিজনী ৰচোন বৌ। বুজি এখন ফৰ্ম কেতিয়া দিছিলে এইখন? যোৱাকালি দিছে ন? দে ঠিক আছে, মই ফিল আপ কৰি দিছোঁ বাৰু। বাকী চৰকাৰৰ দায়িত্ব ন, দিয়ে নিদিয়ে। ইয়াত এইটো ফৰ্মটো লৈ কিনে হয়তো অনলাইন এপ্লাই কৰিব পাৰে। ইয়াত সুবিধাখিনি আছে ধুনীয়া, চৰকাৰে ধুনীয়া পদক্ষেপ লৈছে। গতিকে ডিজিটিটো ভাল হ'ব আমাৰ, কাৰণ দৰিদ্ৰ ৰেখাৰ ছোৱালীবিলাক আমাক পঢ়িব পাৰিব ন ধুনীয়াকৈ। এতিয়া চৰকাৰক কি ক'ব? ফৰ্মখনটো পাইছে মানে মইতো এইবিলাক নাজানোহে যে ফৰ্ম যে আহিব কৈখিনি, এতিয়া দি পঠিয়াইছে কাম এটাত যাবি ফিল আপ কৰি দিব কৈখিনি। হ'ব বাৰু, মই সহায় কৰি দিছোঁ। মইতো একো টকা পইচা লোৱা নাই, খালি সহায় কৰি দিয়া দায়িত্ব ন। যদি অলপ চলপ জানাটো দেখুৱাই দিয়াটো দায়িত্ব। চৰকাৰে ইয়াত লেখা আছে শ্ৰেণী প্ৰথম ছাত্ৰীৰ বাবে 10,000 টকা আৰু উত্তীৰ্ণ ছাত্ৰীৰ বাবে দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰীৰ বাবে 12,000। ঠিক এনেকাই মানে যদি এডমিশ্যন ফৰ্ম আহি থাকিব পাই থাকিব আৰু। তাৰ মেট্ৰিক পাছ হ'লে মানে মেট্ৰিকৰ কাৰণে ইয়াত আছে 10,000 টকা, তাৰ এনেকৈ হাই ছেকেণ্ডেৰী গ'লে 12,000, এনেকৈ বাঢ়ি গৈ থাকিব আৰু। গতিকে ভাল সুবিধা পদক্ষেপ লৈছে চৰকাৰে, আমাক ধন্যবাদ যাপন দিব লাগিব ন। চৰকাৰক এটা কিবা এটা ধন্যবাদ দি দিয়ে। ফৰ্মটো পাইছেই বাৰু, পোৱা নোপোৱাটো পিছৰ কথা ন। বাকী যিয়ে নহওক ন, ইলেকশ্যনৰো সময়, আপোনালোকৰ দায়িত্ব কাক দি কি দিয়ে। গতিকে মই অলপ সহায় কৰি দিলোঁ। আৰু ভণ্টি কি কয়? ভালকৈ পঢ়িবি আকৌ, চৰকাৰে আঁচনি দিছে ন, ভালকৈ পঢ়িলে হ'ল, ইমান সুবিধা দিছে দেই। ৰাইজসকল সেইটোৱে দেখাই দিলোঁ অলপ, যিখিনি পায়। প্ৰথমতে যিটো পৰিয়াল মুৰব্বীৰ নাম হয়, পৰিয়ালৰ থকা মানে বেলেগ নথকা হ'লে দিলে নহ'ব। তাৰপিছত ইয়াত যোনজনী ছোৱালীৰ কোনটো শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈছে তাৰ নাম লিখিব লাগিব, বয়স লিখিব লাগিব, শিক্ষা অনুষ্ঠানৰ নাম, স্কুলখনৰ নাম লিখিব লাগিব, বিদ্যালয়খনৰ। আৰু লগতে ইয়াত কৈছে বিধানসভা সমষ্টিৰ নাম, মানে সমষ্টিৰ নাম লিখিব লাগিব, যিটো আমাৰ ৰঙাপাৰা সমষ্টি হ'ল। লগতে ভোট কেন্দ্ৰৰ নাম লিখি দিছোঁ, আমাৰ যিটো ভোট কেন্দ্ৰ হয় সেইটো লিখি দিছোঁ। লগতে মোবাইল নম্বৰ লিখি দিব, লগতে মুৰব্বীৰ স্বাক্ষৰ দি দিব লাগিব একে লাষ্টত। গতিকে বাকী এইটোৱে, মেট্ৰিকৰ 10,000, হাই ছেকেণ্ডেৰী 12,000, এনেকৈ চৰকাৰে লাষ্টত 25,000 টকা একালীনভাৱে দিয়া হ'ব বুলি লিখিছে। গতিকে ধন্যবাদ থাকিল চৰকাৰলৈ ইমান। আৰু যিসকলে মোৰ চেনেলত বহুমূলীয়া সময়টো দিয়াৰ বাবে অশেষ ধন্যবাদ থাকিল। লগতে যিসকল নতুনকৈ আছে সেইসকল মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।